নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আজি মই আছোঁ থেংগাল মিউজিয়ামত। চাই গম পাইছে, এয়া মোৰ পিছফালে থকাটো আপোনাক দেখাই দিছোঁ। তো বলক বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি পাই গ'লোঁ টিকিট ঘৰ। তেতিয়াহ'লে বন্ধুসকল দেৰি নকৰি সোনকালে মই টিকিটটো কাটোঁ আৰু আপোনালোকৰ ভিতৰৰ দৃশ্যটো দেখাওঁ মিউজিয়ামৰ কি আছে কি নাই। সোমাই গ'লোঁ মেইন গেটেৰে। এতিয়া ইয়াত টিকিট দি দিলোঁ দাদাজনক। এণ্ট্ৰি গেটৰ পৰা সোমাই আহোঁতে বন্ধুসকল আপুনি ইয়াত এটা এনেকৈ লিখনি পাব, উদ্ভাৱনী লিখনি, য'ত স্পষ্টকৈ লিখা আছে আমাৰ অসমৰ CM অৰ্থাৎ সোণোৱাল ছাৰে এই মিউজিয়ামটো 2020 চনত উদ্ভাৱন কৰিছিলে। বেক কেমেৰাৰে মই সম্পূৰ্ণকৈ আপোনালোকক এই মিউজিয়ামৰ দৃশ্যখিনি দেখাই দিছোঁ, চাই ল'ব পাৰে। আৰু এই মিউজিয়ামৰ ওচৰত বহুত ধুনীয়াকৈ ফুল আছে, বিভিন্ন ধৰণৰ ফুল। এনেকুৱাই বহুতেই নিট এণ্ড ক্লিন হয় এই মিউজিয়ামটো। আৰু এই ফুলবোৰৰ মাজত এনেকৈ এটি গোল আকৃতিৰ কাঁইটীয়া এইটো চাব পাৰে। এনেকুৱা এটা কি হয়, এইটো ফুল নে গছ মই নাজানো। যিসকলে জানে কমেণ্ট বক্সত এবাৰ জনাবচোন। ইয়াত লিখা আছে ধূমপান নিষেধ অৰ্থাৎ ন' স্মকিং জ'ন। তেতিয়াহ'লে বন্ধুসকল মিউজিয়ামৰ বাহিৰৰ দৃশ্যটো ইমান সময় দেখালোঁ। এতিয়া এইফালে ভিতৰত যাম, আপোনালোকৰ ভিতৰৰ দৃশ্যখিনি দেখাম, মিউজিয়ামৰ ভিতৰত কি আছে কি নাই। তে আগলৈ ভিডিঅ' তেনেকৈ চাই থাকক। ৱাও, কিমান ক্লিন হয় মিউজিয়ামৰ ভিতৰত দৃশ্যটো চাওক আপোনালোকে। সঁচাকৈ এবাৰ আহিব এই মিউজিয়াম। যিসকল যোৰহাটত আছে বা দূৰৰ পৰা যেতিয়া আপোনালোকে যোৰহাট চাবলৈ আহিব, তে নিশ্চয় এবাৰ এই মিউজিয়ামৰ ভিতৰত আহি প্ৰৱেশ কৰিব, এবাৰ চাই যাব। বহুতেই ধুনীয়া দৃশ্য। ইয়াত চাব পাৰে বিভিন্ন ধৰণৰ অসমৰ জনজাতিৰ আমাৰ নাচৰ অৰ্থাৎ ডান্সৰ ইয়াত ফটোসমূহ আছে। আমাৰ বিহু আছে স্পেচিয়েলি, ইয়াত চাব পাৰে। বহুতেই ধুনীয়া এটা দৃশ্য। আৰু ইয়াৰ ভিতৰত এনেকৈ আমাৰ দোকানসমূহ আছে। আৰু দোকানসমূহত কালচাৰেল ট্ৰেডিশ্যনেল বস্তু অৰ্থাৎ অসমৰ যিবোৰ ট্ৰেডিশ্যনেল, যেনেকুৱা আমাৰ জাপি, শৰাই, গামোচা ইত্যাদি বস্তু আছে। আৰু ইয়াৰ লগতে ইয়াতো আছে বিভিন্ন বস্তু। আৰু এই দোকানখনৰ নাম হৈছে জাগৰণ দোকান। এইটো চাওক, তাৰকাসুৰ ফটো আছে আৰু বান ৰজা। এয়া এতিয়া আপোনালোকৰ ওচৰত আছে, এইটো বান ৰজা। এনেকৈ ইয়াত বিভিন্ন মুখাসমূহ আছে। আৰু এইটো চাওক, জনজাতীয় মুখা অৰ্থাৎ ট্ৰাইবেল ফেচ মাস্ক। এইটো হৈছে মহিষাসুৰ। এনেকুৱা বিভিন্ন আছে। আৰু লগতে আছে চাব পাৰে মহ, মানুহ, এনেকৈ বাঁহেৰে সজা এটি খুব ধুনীয়া এটি প্ৰতিভা। চাব পাৰে কিমান ধুনীয়াকৈ চিত্ৰটো অংকন কৰি থৈছে, চাই বহুত ভাল লাগিছে। ইয়াত এটা চিৰি আছে আৰু এইটোৰে ফাৰ্ষ্ট ফ্ল'ৰ যাব পাৰি। তো চাম কি আছে ইয়াৰ ওপৰত গৈ। আৰু ওচৰতে এটা লিফ্ট আছে, কিন্তু লিফ্টটো আমাৰ কাৰণে নহয়, ফিজিকেলি পাৰ্চনৰ কাৰণে আৰু লগতে বয়সস্থ মানুহৰ কাৰণে। তেতিয়াহ'লে ব'লক, উপায়টো নাই, আমি চিৰিৰে আগবাঢ়িব লাগিব। ৱাও, কি ধুনীয়া দৃশ্য চাব পাৰে আপোনালোকে। সঁচাই বহুত ভাল লাগিছে ইয়াত আহি। কি ক'ম আপোনালোকে, মানে বুজাব নোৱাৰোঁ কিমান ভাল লাগিছে। এই চেপাবিলাকলৈ মন কৰক, কিমান ধুনীয়া লাগিছে। চেপাবোৰৰ ভিতৰত থকা লাইটটো কিমান জিলিকি উঠিছে। ইয়াত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ফটো দেখা পাইছে আপোনালোকে। লগতে এনেকৈ বাঁহেৰে অংকন কৰা দুটা চিত্ৰ আছে, বহুত ধুনীয়া লাগিছে চাই।
আকৌ বন্ধুসকল মই কাউণ্টাৰ আহি পালোঁ কাৰণটো এয়া চাব পাৰে এইটো হৰৰ হাউচ আছে ইয়াত এটা যিটো 80 ৰুপিজ লয় প্ৰত্যেকজনৰ কাৰণে তো মই তাতে যাম বুলি ভাবিছোঁ এই টিকেট লৈ ল'লোঁ আপোনালোকক থেংগাল মিউজিয়ামটো দেখালোঁ কিন্তু বৰ্তমান মই টিকেট কাটিছোঁ চাব পাৰে উল্টা হৈ আছে এইফালৰ পৰা দেখাই দিছোঁ বৰ্তমান মই টিকেট কাটিছোঁ আপোনাৰ হৰৰ হাউচৰ কাৰণে ইয়াত এটা হৰৰ হাউচ আছে তো চাই লওঁ তাতে যাওঁ কি হয় কি নহয় তো আপোনালোকে আগলৈ এনেকৈ ভিডিঅ'টো চাই থাকক একদম স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো বেয়া নাপালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বহুতখিনি কষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰিব চেনেলটো বেল আইকনটো দবাই দিব তো ব'লক সময় নষ্ট নকৰি আগলৈ আগবাঢ়োঁ আৰু এতিয়া মই মিউজিয়ামৰ পিছফালে আহি পালোঁ এই পিছফালে এটা পাৰ্ক আছে বহুত ধুনীয়া চাব পাৰে পাৰ্কটো ইয়াত সৰু ল'ৰা ছোৱালী খেলিবলৈ জোলনা ইত্যাদি বস্তু আছে বহুতেই ধুনীয়া একদম ক্লিন হয় পাৰ্কটো আৰু এই পাৰ্কটোৰ ওচৰতে এনেকৈ ইয়াত সৰু গাড়ীবোৰ আছে এনেকৈ এটা ঘৰৰ ভিতৰত আবদ্ধ কৰি দিছে ইয়াতে গাড়ীবোৰ চলাব পাৰে এনেকৈ চাব পাৰে আপোনালোকে কিন্তু ইয়াৰ কাৰণেও এক্সট্ৰা পইচা পে' কৰিব লাগে আৰু ওচৰতে আছে ইয়াত ভিডিঅ' গেম পাৰ্লাৰ এইটোত ভিডিঅ' গেম খেলা হয় ইয়াত মই বাহিৰৰ পৰা দেখাই দিছোঁ আৰু চিনেমা 7D আছে ইয়াত আৰু এইফালে আছে হৰৰ হাউচ তো দেৰি নকৰি ব'লক যাওঁ সোনকালে এয়া দাদাজনক এতিয়া হৰৰ হাউচৰ কাৰণে টিকেট দি দিলোঁ মই ইয়াত লিখা আছে হৰৰ হাউচ কি হ'ব কেনেকুৱা হ'ব নাজানো সোমাই গ'লোঁ বন্ধুসকল চাব পাৰে একো দেখা পোৱা নাই Oh my God! Oh ho ho কোনফালে আছে কি মই দেখাই পোৱা নাই একো দেখাই পোৱা নাই My God! Oh চাব পাৰে বন্ধুসকল ফাইনেলি ওলাই আহিলোঁ ক'ব নোৱাৰোঁ আপোনালোক ইয়াৰ এক্সপিৰিয়েঞ্চ বুকু উৰি যাওঁ হৈছে কেনেকুৱা ভয়ানক একদম অৰিজিনেল আপোনাৰ হৰৰ মানে তাৰ ৰিয়েলাইজটো ইয়াত আহে ইয়াত সোমোৱাৰ পিছত প্লিজ আপোনালোকে যিসকলে থেংগাল মিউজিয়ামত আহিব এইটোৰ ভিতৰত সোমাব বৰ বেছি টকা নহয় এই হৰৰ হাউচৰ ভিতৰত মাত্ৰ 80 ৰুপিজ পাৰ পাৰ্চন প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মাত্ৰ 80 টকাকৈ ইয়াত লৈছে তো সেইবাবে আপোনালোকে ইয়াত সোমাব বহুত বেছি এটা এনজয় কৰিব পাৰিব আৰু সঁচাকৈ কৈছোঁ মানে কি ক'ম বহুত ভাল লাগিছে সোমাই যিহেতু উৰি যাওঁ লাগিছিলে বুজাব নোৱাৰোঁ আপোনালোকক তেতিয়াহ'লে বন্ধুসকল আপোনালোকক এবাৰ এই থেংগাল মিউজিয়ামৰ ৰাতিৰ দৃশ্যটো দেখাই দিছোঁ চাব পাৰে বহুত ধুনীয়া দিনতকৈ ৰাতিৰ দৃশ্যটো আৰু বহুত মনোমোহা হৈ পৰে তা আপোনালোকক কি ক'ম তেতিয়াহ'লে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আজিলৈকে ইয়াতে ৰাখিছোঁ বাই বাই